উপস্থিত সমূহ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী, আমি পলম নকৰি আৰম্ভ কৰোঁ আমাৰ পৰৱৰ্তী অনুষ্ঠান। ৰাখোদা অট'গ্ৰাফ প্লিজ। ৰাখোদা মোকো এটা অট'গ্ৰাফ দিয়ক। হ'ব মই ইয়াত এইবিলাক কৰিবলৈ অহা নাই। মই শুনিছোঁ এতে ক'ৰবাত এজন বদমাছ ঘূৰি আছে, তাকে বিচাৰি আছোঁ, বিচাৰি পোৱা নাই। নাই ৰাখোদা, ইয়াততো তেনেকুৱা একো হোৱা নাই। মোৰ নাম ক'লে হ'ব। এতিয়া তোমালোকে চাওচোন দৰ্শক মণ্ডলী, হস্পিটেলৰ ভিতৰত বা আকৌ কি হ'ল। আহক আমি একেলগে উপভোগ কৰোঁ উমেশ, মানস আৰু নয়নৰ দ্বাৰা অভিনীত এক মুখাভিনয়।